আজিৰ ভিডিঅ'টো টিউশ্যন ৰুমৰ পৰাই আৰম্ভ কৰিছোঁ। ভাবিছোঁ ৰুমটো অকণমান চাফ চিকুণ কৰি মেলি যাওঁ। আৰু এইটো ডাষ্টাৰ এটা, আজি ডাষ্টাৰটো পৰিস্মিতাই বনাই আনি দিছে দেই। আনকালে মই মানে কাপোৰ এখনেৰে মচি আছিলোঁ, আৰু আজি তাই মোক ডাষ্টাৰটো বনাই আনি দিছে যেতিয়া এই ডাষ্টাৰটোৰে আজিৰ পৰা ব্যৱহাৰ কৰিম আৰু পৰিস্মিতালৈ বহুত বহুত ধন্যবাদ থাকিল দেই। আৰু এইফালে আহিছোঁ ফুৰিবলৈ, মানে কাষতে দয়ালদাৰ ঘৰলৈ আহিছোঁ। দয়ালদাই কালি কেৰেলাৰ পৰা আহিছে আৰু এজনী সোণালী আমালৈ চাহ বনাই আছে। আৰু আমি যেতিয়াই নাহোঁ লাগিলে এই একদম ধুনীয়াকৈ চাহ একাপ বনাই দিয়ে। আৰু এইটো মৰ্টনটো দেখিছেনে? আৰু মৰ্টনটো তাই দিছিলে দেই, দেউতাকে বোলে কালি আনিছিলে। আৰু মৰ্টনটোত পাই লগে লগে একদম খুলিছোঁ, খাই চাওঁ বোলো কলিকতাৰ মৰ্টন সোৱাদ কেনেকুৱা। কিন্তু মিঠাই দেই, অসমৰ নিচিনাই মিঠা। আৰু এইফালে ডাঙৰ আই সৰু আইও আহিছে, পিছফালে দয়াল দাই কালি আহিলে, আৰু এইফালে দেবু দেই, ইহঁতকেইজনীৰ লগত মুখৰ চুপতি মাৰি আছে। তাৰপিছত এতিয়া সোণালীয়ে চাহ আনি দিলে আৰু এইবাৰ চাহ খাই লওঁ। এয়া দেখিছেনে কেৰেলাৰ মিঠাইৰ সৈতে চাহ। আকৌ সন্ধিয়াও পাইছোঁ দেই, এয়া চব লিচু 5টা, এইকেইটা অংকিতাই আনি দিছে। ইছ ৰাম, মৰমবোৰ যে পাহৰিব নোৱাৰিম, কেনেকৈ যে পাহৰিম। আৰু এই 5টা লিচু কেনেকৈ ভাগ কৰি খাওঁ বাৰু, তথাপিতো ভগাই খালোঁ দেই।